everyone, welcome back to our channel Amaira Vlogs. তো फ्रेंड्स দেখিছে মোৰ অৱস্থা কি হৈছে গৰমত তো বহুত বেছি গৰম মানে দি আছে ইয়াতে একদম মানে সহ্য কৰিব নোৱাৰি সো এটো কাৰণে বহুত বেছি গৰম দি আছে তো তথাপিও ভাবিলো ব্লগটো বনাই দিও কাৰণ আপোনালোকে গমে পাইছে মই বহুত দিন ব্লগ দিয়া নাই কাৰণটো হ'ল যে মই মাৰঘৰত আছো এতিয়াও আছো মাৰঘৰত সো মাৰঘৰত থাকিলে মানে এটা প্ৰবলেম যে মই মানে এডিট কৰিব নাজানো ভিডিও বিলাক তো হেতু কাৰণে মানে মই ব্লগটো বনাব পৰা নাছিলো কাৰণ হাজবেণ্ডে মোক থৈয়ে গুচি গৈছিলে ঘৰত তো হেতু কাৰণে মই ব্লগটো বনাব পৰা নাছিলো তো এতিয়া মোক হাজবেণ্ডে নিব আহিছে হেতু কাৰণে ভাবিলো ব্লগ এটা বনাই দিও তো আপোনালোকে থাম্বনেল চাইটো গমে পাইছে যে মই কিহৰ কাৰণে বনাইছো ব্লগটো আজি ধৰ মানে আমাৰ ঘৰত পাপাই কি খেতি কৰিছে হেবিলাকে দেখাবৰ কাৰণে ব্লগটো বনালো সো প্লিজ আপোনালোকে ভিডিওটো হেলৈকে চাব তো ভাল লাগিলে লাইক কমেন্ট এন্ড নতুনকে চাব আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু বহুতে কমেন্টত কৈ আছিল লিভ কেৰি ভিডিও দিব লাগে এতিয়া তো আপোনালোক কলো যে মই ঘৰত নাছিলো মাৰঘৰত আছো হেতু কাৰণে মানে মই ভিডিওটো দিব পৰা নাই ইমান দিনে তো এতিয়া মই বনাব ট্ৰাই কৰিম এই দুদিনৰ ভিডিওতে আপোনালোকক লিভ কেৰি ভিডিও এটা বনাই দি দিম যে আপোনালোকে বেয়া নাপাব ইমান দিন আপোনালোক ভিডিও দিব পৰা নাছিলো সো হেখিনি আৰু তো এতিয়া বলক ভিডিওটো আৰম্ভ কৰো তো এইবিলাক নেমু গছ হয় এইবিলাক সব নেমু ইয়াতে নেমু আছে হেতু কঁঠাল হেতু আম আছে তাতে কঁঠাল আম একেলগে আছে এইবিলাক সব নেমু গছ হয় এইবিলাক সব নেমু এইবিলাক চোৱা এটা বহুত কেইডাল নেমু আছে এইবিলাক নেমুবিলাক লাগিছে দেখাই দিয়াচোন এইবিলাক নেমুবিলাক লাগি আছে বহুত চিঙু মানে আমি বহুত মানে জলদি নেমুবিলাক হয় বহুত দোকানত আছে বিক্ৰী কৰিবৰ কাৰণে বহুত ডাঙৰ নেমুবিলাক চিঙি লৈ গৈছোঁ এতিয়া ইমান নাই গছত অভাৰ লাগে মানে গছডাল বহুত বেছি লাগি থাকে এইবিলাক লাগি আছে এইবিলাক ইয়াতে ভিতৰত আছে এটা হা এইবিলাক সব নেমু গছে হয় এইবিলাক কল ইয়াতো নেমু সেইটো ভিতৰত দেখিছেনে কিমান ডাঙৰ লাগি আছে এইটো চিঙি দিব পাৰলো হয় না নেমুটো চিঙি দিওঁ নেকি চিঙি দিওঁ বাবা তো নেমুটো চিঙি দিলোঁ চোৱা এইটো নেমুটো চোৱা এইখিনি মমি দিয়াচোন এইখিনি থৈ দিয়া নেমুটো চোৱা নেমু চিঙি দিলোঁ এইটো বহুত চিঙা আছে ঘৰত পাপা চিঙি লৈ গৈছে অলৰেডি এইটো কাৰণে মই মানে ভিডিঅ' বনাব পৰা নাছিলোঁ সেইটো কাৰণে এইবিলাক নেমু গছ চব এইবিলাক লাগি আছে এতিয়া বহুত সৰু এইবিলাক তো এইবিলাক ইপিনে দেখাই দিয়া এইবিলাক চব কল আৰু তামোল গছ চব কল আৰু তামোল গছ এইপিনে চব নে আহা তাক লৈ আহা হাকত কাটা পিন্ধি যাব ধুনো এইবিলাক চব কলগছ আৰু তামোল গছ তামোল আৰু কলৰ খেতি আহা এইটো মধুৰিআম হয় লাগি আছে বহুত সৰুতে পোক হোৱা নাই বহুত লাগি আছে এইবিলাক দেখিছা বহুত বেছি লাগি আছে এইবিলাক চব একদম গুড়ৰ পৰা লাগি আছে এইবিলাক গুড়ৰ পৰা লাগি আছে চোৱা এইবিলাক গুড়ৰ পৰা লাগছে পুৰা ওপৰতো বহুত আছে এডাল হয় এডাল এইবিলাক চোৱা কিমান লাগি আছে এইবিলাক বহুত বেছি চোৱা পুৰা পাতে লাগি আছে না এইবিলাক চব ডাঙৰ হ'ব এইটো পমা গছ হয় এইটো পমা গছ এইটো আমলখি গছ হয় এইটো আমলখি ওপৰতো দিয়াচোন এইটো আমলখি হয় এইবিলাক লাগি আছে এইটো আমাৰ গৰুবিলাক চব বিক্ৰী কৰি দিছোঁ এতিয়া মাত্ৰ এজনীয়ে আছে আমাৰ লক্ষী মাইটো এইটো লক্ষী আমাৰ নমা লক্ষী মাইটো এইটো আমাৰ লক্ষী আৰু এইটো কমলা গছ ইয়াতে ওপৰলৈকে দিয়া কমলা এইটো কি গছ নাজানো এইবিলাক আমাৰ গাহৰি হয় এইবিলাক বাগানখন দেখাই দিয়া এইবিলাক গোটেই তামোল কল চব পিছপিনৰ পৰা আহিলোঁ আমি এতিয়া আগৰ পিনে গৈ আছোঁ এতিয়া এই গাহৰিবিলাক দেখাই দিয়াচোন সেইটো গাহৰি এইবিলাক চব আমাৰে হয় সেই পোৱালিবিলাক দেখাই দিয়া সাংগখা আহা এইবিলাক পোৱালি চব আহা কলবিলাক কাটি পেলাইছে বহুত কাৰণ কলবিলাকৰ কাৰণে মানে আমাৰ তামোলবিলাক বেয়া হৈ যায় সেইটো কাৰণে কলগছবিলাক পুৰা কাটি দিছে এইবিলাক পোৱালিবিলাক চোৱা এইবিলাক এইটো গাহৰি পোৱালি এইবিলাক তামোলবিলাক দেখাইছা তামোলবিলাক দেখা নাখাম দে তামোলবিলাক তামোল গছ এইবিলাক চব তামোল কলগছ বহুত আছিলে কলগছবিলাক চব মানে কাটি পাপাই নোহোৱা কৰি দিছে কাৰণ কলবিলাক থাকলে মানে তামোলবিলাক ভালকৈ ডাঙৰ হ'ব নোৱাৰে সেইটো কাৰণে কলগছবিলাক চব কাটি দিছে
এতিয়া কলগছ ইমান নাই, তামোলে চব। তাক ধৰাচোন, আহা এবাৰ আমাৰ আগপিনে যাওঁ আহা, তাক কলত লোৱা। এবাৰ ইপিনৰ পৰা দেখাই দিয়া গোটেই বাৰীখন, চবখিনি দেখাই দিয়া। এতিয়া দেখাই আছো ডালিম গছ হয়, এইটো নেমু গছ হয়, সেইটো তাত তলত নেমু আছে, নেমুটো বহুত লাগিছিলে ছিঙি দিছো, সেইটো নেমু। ব'লা এইটো লোৱা, নেমুটো লৈ যা, এইটো আইতাক দিয়া হা, আইতাক দিয়া হা, আইতাক দিয়া যোৱা, আইতাক দিয়া। আহা পিনে আহা, সেইটো এটা নেমু গছ হয়, সেইটো বেঙনা নেমু। এইবিলাক সেই কচু, এইবিলাক কলা কচু, এইবিলাক চব কলা কচু, দেখিছা এইবিলাক কলা কচু চব, এইবিলাক চব কলা কচু হয়। আৰু এইটো আম গছ, আমজলবোৰ চালানি আম, এডাল পুৰা ইমান ডাঙৰ ডাঙৰ হয়, চালানি আম এডাল পুৰা চালানি আম। এইবিলাক বেঙনা, এইবিলাক 12 মাহে বেঙনা, এইবিলাক লাগি আছে চোৱা, এইবিলাক লাগি আছে, এইবিলাক লাগি আছে। এইটো লেচু গছ হৈ আছে, এইবিলাক কল, সেইবিলাক বঙলা জ্বলা, এইটো বঙলা জ্বলা, ভোট জলকীয়া হয় আমাৰ ভাষাত ক'লোঁ। আৰু এয়া তিতা কেৰেলা লাগি আছিলে, মা বহুত ছিঙিলে, মই আহাৰ পৰা ছিঙি দি আছে। তো এতিয়া সৰু সৰু দুটা এটা ক'ৰবাত আছে, এইবিলাক সৰু সৰু, মই আহাৰ পৰা খালোঁ তিতা কেৰেলা বহুত, সেই তাতো লাগি আছে। এতিয়া ওপৰত লাওটো যে আছে ইমান ডাঙৰ, লাওটো দেখাই দিয়াচোন পাৰা যদি, জুম কৰি ৰঙালাওটো দেখাই দিয়াচোন। এইটো ৰঙালাও টিঙৰ ওপৰত পুৰা ডাঙৰকৈ লাগি আছে ৰঙালাওটো। আৰু পিনে আহা দেখাই দি আছোঁ, এই ওপৰতো ৰঙালাও আছে চোৱা, এই ওপৰতো আছে, এইটো জুম কৰাচোন, এইটো ওপৰত ৰঙালাওটো দেখাই দিয়া। দেখাইছা, এইটো মধুৰিআম, এইডাল মধুৰিআম দেখাই। এইবিলাক ভেন্দি লাগি আছে, ইমান ভেন্দি খালোঁ আৰু পৰা। এইবিলাক চোৱাচোন ভেন্দি, এইবিলাক এইবিলাক ভেন্দিবিলাক লাগি আছে, এইবিলাক চব ভেন্দি। আৰু ইয়াতে গোল নেমুডাল আছে, তলত দিয়াচোন, এইটো গোল নেমু হয়, চাচোন দিয়া, বহুত বেছি মানে অভাৰ লাগে গোল নেমু, কিমান লাগি আছে চোৱাচোন, পাততকৈ নেমু বেছি লাগি আছে। এইবিলাক চোৱা, এইটো চোৱা, এইবিলাক চোৱা, পাততকৈ মানে নেমু টেঙা বহুত বেছি, এইবিলাক চোৱা বহুত বেছি, এইবিলাক ওপৰত দিয়া, সেইবিলাক চব নেমু, পাততকৈ টেঙাটো বেছিয়ে আছে। এইপিনে আহা, বহুত ডাঙৰ, এইপিনে চোৱা, এইবিলাক চব হা, এইবিলাক অমিতা গছ, এইডাল অমিতা গছ, এইবিলাক জ্বলা, এইবিলাক চব ভেন্দি, চোৱা ভেন্দি কিমান লাগি আছিলে, মা ছিঙিছে, এইবিলাক চব ভেন্দি। এইবিলাক গাজা গছ, এইবিলাক পাণ, পিছপিনে পাণ, সেইটো অমিতা লাগি আছে, অমিতাটো দেখাই দিওঁ, এইবিলাক চব অমিতা লাগি আছে, এইবিলাক অমিতা, এইবিলাক ওপৰত কিমান লাগিছে চাওঁচোন, এইবিলাক অমিতা, এইবিলাক ওপৰত লাগি আছে। ভাত কেৰেলা লাগি আছে, ভাত কেৰেলাবিলাক ছিঙিছে, এইবিলাক ভাত কেৰেলা, এইবিলাক ভাত কেৰেলা আছে ইয়াতে, চব মানে চবখিনিয়ে আছে আৰু, মানে বস্তু নিকিনিলেও হৈ যায়, মানে মাৰ ঘৰত চবখিনি আছে। তো প্লিজ আপোনালোকে ক'ব কেনেকুৱা পালে ভিডিঅ'টো চাই, প্লিজ আপোনালোকে কমেণ্টত জনাব। আৰু নতুন যোনে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু তো এতিয়া বাই বাই।